Hey guys, welcome to my channel Didis Vlogs. ক্ষমা কৰিব বহুত দিন আপোনালোকক ভিডিঅ' দিব পৰা নাই। দিছনে মই অলপ মানে টাউনত আছে দোকানে মাছখন নুখুলো। আমি আহিছোঁ এই মেডিকেললৈ। মোৰ ফ্ৰেণ্ডৰ অলপ মানে এক্সিডেণ্ট এটা হ'ল, সেইটো কাৰণে এইকেইদিন ভিডিঅ' দিব পৰা নাই। গতিকে বেয়া চেয়া নাপাব। আৰু ময়ো নাছিলোঁ, আৰু মই আহিছোঁ আজি 5 দিনমানহে হৈছে, তো সেইটো কাৰণে ভিডিঅ' দিব পৰা নাই, তাইৰ লগতে ব্যস্ত হৈ আছোঁ। গতিকে এইবিলাক বেক চাইডে মানুহ আছে, দেখিছেনে বাৰু? মানুহবিলাক অলপ সজাগ নহয়, বহি আছে মুখখন মাস্কখন মাৰি থোৱা নাই। চাগে কি যে হ'ব। ঠিক আছে ৰ'ব, আমি আপোনালোকক দেখাইছোঁ, এতিয়ালৈকে ৱেইট। তো গাইজ আমি আহি ঘৰ পাই গ'লোঁ। অহা অলপ পলম হ'ল, ডক্টৰ অহা দেৰি কৰিলে, সেইটো কাৰণে অলপ দেৰি হ'ল। 7:15 মানত ঘৰ সোমাইছোঁ। আৰু গম পাইছে চাগে ক'ভিডৰ কাৰণে গোটেই লকডাউন দি থোৱা আছে, গতিকে ৰাস্তাত ৰৈ মেলি আৰু ভিডিঅ' কৰি থাকিব নোৱাৰি নহয়। সেইটো কাৰণে ভাবিলোঁ বোলো ঘৰলৈ আহি একেবাৰে ফ্ৰেছ হৈ মেলি কৰিলোঁ। মই কাপোৰ চেঞ্জ কৰিলোঁ, বাকী ভৰি হাত একো ধোৱাই নাই। ফাৰ্ষ্টে ভিডিঅ'টো বনাই লওঁ, কাৰণ এডিটিং কৰিবলৈ আছেই, আকৌ আপোনালোকক দিবও লাগিব। সেইটো কাৰণে ভাবিলোঁ ফাৰ্ষ্টে ভিডিঅ'টোকে কৰি ল'ম। বাকী আৰু ভিডিঅ' দিব নোৱাৰাৰ কাৰণে একদমেই বেয়া চেয়া নাপাব। আৰু মই আজিৰ পৰা ভিডিঅ' আৰু মোবাইলৰ অলপ প্ৰব্লেম, এডিটিং কৰিবলৈ মোৰ মোবাইলটোত অলপ দিগদাৰ হয়। লাভা Z60 মোবাইলটোত আৰু কি কৰিব পাৰি আপোনালোকে চাব পাৰে। আৰু বেছি ৰেমৰ মোবাইলো নহয় সেইটো, গতিকে অলপ হেঙাই, সেইটো কাৰণে ভিডিঅ' এডিটিং কৰোঁতে দিগদাৰ হয়, কাৰণে মই অশান্তি পাওঁ। বাকী এনেকৈ ৰেগুলাৰ ভিডিঅ' দিব নোৱাৰিম, মাজে সময়ে দি থাকিম। আপোনালোকে যদি আমাৰ ভিডিঅ'বিলাক ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। একচুৱেলি চৰি, মোৰ চেনেল নহয়, আমাৰ চেনেল। তাইও ভিডিঅ' দিয়ে, ময়ো ভিডিঅ' দিওঁ, কিন্তু মোৰ কৈ থাকোঁ। মোৰ মানে তাই মানে মোৰ আৰু গতিকে বেয়া চেয়া নাপাব। আৰু মোৰ বেকগ্ৰাউণ্ডত কোন আছে দেখিছেনে? এইয়া বেকগ্ৰাউণ্ডত কথা শুনি হাঁহি থকা মানুহ দৰ্শক। পিষ্টলৰ ফালে নেদেখাওঁ, মানে মাইকী মানুহ পাচলি কাটি থকা সময়ত কেনেকৈ বহে আপোনালোকেও জানে। সেইকাৰণে মুখখনকে চাগে দিছে হাঁহিমেই। ঠিক আছে তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। তেনেহ'লে আজিলৈ বাই বাই, আকৌ লগ পাম। মোৰ লগৰজনীক অথনি দেখুৱালোঁ, ভালকৈ দেখুৱাব নোৱাৰোঁ, টাইম ফেচটো ভাল হৈ থকা নাই। গতিকে যেতিয়া ভাল হ'ব তেতিয়া আপোনালোকৰ ওচৰলৈ আকৌ আহিব। তেন্তে আকৌ এবাৰ বাই বাই।